কিছুমানে চোৰ কৰিছে জনজাতি মাটি, কিছুমানে চোৰ কৰিছে নকলি প্ৰমাণপত্ৰ লৈ জনজাতিৰ চাকৰিৰ কথা, কিছুমানে চোৰ কৰিছে মেডিকেল চিট, কিছুমানে চোৰ কৰিছে জনজাতি আঁচনি। মুঠতে জনজাতিৰ ওপৰত চোৰৰ তাণ্ডৱ। এই চোৰসকলৰ কোনে চিনি পাইছেনে? যিসকলে নিজকে শিক্ষিত, সভ্য, ভদ্ৰ আৰু সামাজিক বুলি পৰিচয় দি জনজাতিসকলক জংগলীয়া, অসভ্য আৰু অশিক্ষিত জাতি বুলি ঘৃণা কৰিছে আৰু নিজকে উচ্চ বুলি ডাংকপ মাৰি গৌৰৱ কৰি আহিছে, এইসকলে আজি সংবিধান আৰু জনজাতিৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছে। ভাৰতীয় আইনৰ উলংঘা কৰি জনজাতিৰ এলেকাত মাটি বাৰী নামজাৰি কৰি দিন দুপৰতে ডকাইত কৰি দেখুৱাই জনজাতিসকলক হাতত অস্ত্ৰ ধৰিবলৈ বাধ্য কৰিলে। যেতিয়া জনজাতিসকলে হাতত অস্ত্ৰ ল'লে, তেতিয়া দেশৰ সংবিধান অসংখ্য আইনৰ ধাৰা আহিল আৰু ক'লে আইনক হাতত তুলি লোৱাৰ কাৰো অধিকাৰ নাই। গতিকে তেওঁলোকৰ মতে যিসকলে হাতৰ অস্ত্ৰ তুলি লৈছিল তেওঁলোকক আতংকবাদী, জনজাতিসকলৰ আতংকবাদী, উগ্ৰবাদী নামাকৰণ দিয়া হ'ল। ভাৰতীয় সংবিধানৰ উলংঘা কৰি জনজাতিৰ মাটি দখল কৰা, বেকলগ পোষ্টৰ ভুৱা প্ৰমাণপত্ৰৰে দখল কৰা, মেডিকেল চিট আৰু জনজাতিৰ বিভিন্ন আঁচনি কোঠাবোৰৰ দখল কৰা, এইবোৰ যে বেআইনীৰ প্ৰতি আজি চৰকাৰ আৰু প্ৰশাসন কিয় এক্টিভ নহয়? দেশৰ আইন আৰু জনজাতিসকলে তুলি লৈছেনে চৰকাৰ আৰু কিছুমান মুখা পিন্ধা ভদ্ৰ জাতিসকলে তুলি লৈছে?